নমস্কাৰ। কবিতাৰ শিৰোনাম মই এটি কবিতা হ'ব পৰা হ'লে। কবি প্ৰণতি গগৈ, পাঠ চুমি গগৈ। শব্দবোৰ মোৰ শস্যৰ পথাৰত আছে, একাঠু বোকাত কঠীয়া তলিত, ঠাউনি নোপোৱা ভদীয়া পথাৰত, আৰু আইৰ হতে আঘোণৰ নৰাণীত বহুতে শব্দবোৰে মোৰ হতে লুকা ভাকু খেলে। পিতাইৰ নাঙলৰ শিৰলুত সুৱাগমণি ধানৰ ডিঙৰিত ঝিৰিক ঝিৰিক শব্দবোৰ কবিতাৰ দৰে মিছাইল এটা হয়। মোৰ হাতৰ চেঙাল কাঁচিখন ৰ'দত চিকমিক কৰোঁতে কলিজাত কবিতাৰ শব্দৰ গুঞ্জন উঠে। পৰা হ'লে মই এটা কবিতা হ'লোহেঁতেন। লাহি শালি জহা বৰা ধানৰ দৰে ভোগৰ কবিতা এটা হৈ ৰৈ গ'লোহেঁতেন শিৰাই শিৰাই, ধমনীয়ে ধমনীয়ে, উশাহে উশাহে। মোৰ নিজস্ব কলম কাগজ নাই, য'ত শব্দবোৰক আলফুলে সজাই থ'ব পাৰোঁ। মোৰ কোনো বিলাসিতা নাই কবিতা লিখি কবি হোৱাৰ। শব্দবোৰ মোৰ নিজা পথাৰৰ ঘামৰ ফচল। পথাৰখন মোৰ পৈতৃক সম্পত্তি, যি পথাৰখনত আদিম কালৰ পৰাই উপৰি পুৰুষে শব্দৰ বীজ সিঁচি আহিছে। মোৰ মাথো এটা কবিতা হোৱাৰ বাসনা জন্মিছে। মই এটা কবিতা হ'ব পৰা হ'লে, আঘোণ ফাগুণ নতুবা শাওণৰ কবিতা। ধন্যবাদ।